Everyone, you are watching empty creation. তো আপোনালোকক মই স্বাগতম জনাইছো অনলাইন সিৰিজৰ অন্য এটা ভিডিও লৈ সো এই ভিডিওত আমি আলোচনা কৰিম কেইটামান ওয়েবসাইটৰ ওপৰত অনলাইন ওয়েবসাইটৰ ওপৰত অনলাইন আপোনাৰ বিভিন্ন ধৰণৰ ওয়ার্কস কৰিব পাৰি এইবিলাক ওয়েবসাইটত বা বিভিন্ন ধৰণৰ আপোনালোকে সাৰ্ভিস প্ৰভাইড কৰি তাৰ পৰা আপোনালোকে ৰেভিনিউ জেনাৰেট কৰিব পাৰে সো তেনেকুৱা কেইটামান ওয়েবসাইটৰ ওপৰত আজি আমি আলোচনা কৰিম তো আপোনালোকে ভিডিওটো একেবাৰে চাই থাকিব থ্যাংক ইউ ভেৰি মাচ তো ফাৰ্স্ট আমি ক'বলৈ গ'লে অনলাইন আৰ্নিংস বা অনলাইন ৰেভিনিউ যদি আপোনালোকে ইনকাম কৰিব লগা হয় তেতিয়াহ'লে আপোনালোকৰ এটা কোৱালিটি থাকিব লাগিব এটো ফাৰ্স্ট কথা যদি আপোনালোকৰ কোৱালিটি আছে যদি আপোনালোকৰ নিজৰ কোৱালিটি কিবা আছে বিভিন্ন ক্ষেত্ৰত তেতিয়াহ'লে আপোনালোকে অনলাইন কিছুমান সাইটৰ সহায়ত আপোনালোকে অনলাইন ইনকাম কৰিব পাৰে এটো ডাঙৰ কথা নহয় এটো আপোনাৰ অলৰেডি কৰি আছে অসমৰ বাহিৰত বিভিন্ন ধৰণৰ কোৱা ওয়ার্কস কৰি ইনকাম কৰি আছে সো আমাৰ অসমত এনেকুৱা ব্যক্তি কম আছে সো আমি ট্রাই কৰিব লাগে এনেকুৱা ইনকাম আমি অনলাইন ইনকামস বা অনলাইন আৰ্নিংস আৰ্ন কৰাৰ কাৰণে আমি ট্রাই কৰিব লাগে সো আপোনালোকৰ লগত মই কেইটামান ওয়েবসাইট আলোচনা কৰিম এইবিলাক আপোনাৰ বৰ ট্ৰাষ্টেড অফিচিয়েল ওয়েবসাইট কেইটামান সো এইবিলাক ওয়েবসাইটৰ পৰা আপোনালোকে তাত সাইটৰ ৰেকৰ্ডিং মতে আপোনালোকে কাম কৰিলে তাত আপোনালোকে ৰেভিনিউ জেনাৰেট কৰিব পাৰে সো প্ৰথম আমি ক'বলৈ গ'লে আপোনালোকৰ নাম্বাৰ 1ত আছে google.com আপোনালোকে সকলোৱে জানে google.com এটা ওয়ার্ল্ড ওয়াইড অর্গানাইজেশন গুগলত আপোনালোকে কিছুমান কাম কৰি বা অনলাইন গুগলত আপোনালোকে কিছুমান ওয়ার্কস কৰি তাৰ পৰা আপোনালোকে ৰেভিনিউ জেনাৰেট কৰিব পাৰে ফাৰ্ষ্টমে ক'বলৈ গ'লে গুগলত blogging.com এটা আপোনাৰ পাৰ্ট এটা আছে ব্লগিং বুলি তাত আপোনালোকে ব্লগিং আপোনালোকে তাত ক্ৰিয়েট কৰি আপোনালোকে তাত বিভিন্ন ধৰণৰ এটা কন্টেন্ট তাত প্ৰভাইড কৰি আপোনালোকে ইনকাম কৰিব পাৰে তাৰ পিছত youtube.com আছে ইউটিউবত আপোনালোকে সকলোৱে জানে আমাৰ অলৰেডি অসমত বহুতে আগবাঢ়ি আছে ইউটিউবত ভিডিও দিবলৈ তো এইকলে হেসকল লোকে ইউটিউবত ভিডিও দি youtube.com ৰ পৰা ৰেভিনিউ জেনাৰেট কৰিব পাৰে আপোনাৰ youtube.com ৰ যিটো পলিচি এটো সকলোৱে গমে পায় এডভাৰটাইজমেন্টৰ পৰা আপোনাৰ যিটো ৰেভিনিউ জেনাৰেট হয় সো youtube.com ত আপোনালোকে কাম কৰিব পাৰে তাৰ পিছত কিছুমান এফিলিয়েট মাৰ্কেটিং ওয়েবসাইট আছে এফিলিয়েট ই-কমাৰ্স সাইট আছে তাৰ পৰা আপোনালোকে ইনকাম কৰিব পাৰে আমাৰ অফিচিয়েল এফিলিয়েট মাৰ্কেটিং ওয়েবসাইট বুলি ক'বলৈ গ'লে আমি প্ৰথমে সকলোতকৈ বেনিফিট অফিচিয়েল ওয়েবসাইটটো হৈছে আপোনাৰ amazon.com এমাজনৰ পৰা আপোনালোকে এফিলিয়েট একাউণ্ট বনাই এফিলিয়েট তাত আইডি বনাই আপোনালোকৰ ফ্ৰেণ্ডক বা আপোনালোকৰ বিভিন্ন ধৰণৰ ব্যক্তিক আপোনালোকৰ এফিলিয়েট লিংক ইনভাইট কৰি তাৰ পৰা আপোনালোকে ৰেভিনিউ জেনাৰেট কৰিব পাৰে তাৰ পিছত ফ্লিপকাৰ্ট আছে এনেকুৱা কৰি বিভিন্ন ধৰণৰ আপোনাৰ এনেকুৱা ই-কমাৰ্স সাইট আছে তাৰ পৰা আপোনালোকে এফিলিয়েট লিংক আপোনালোকে তাত বনাই আপোনালোকে অনলাইন ইনকাম কৰিব পাৰে freelancer.com এটা আপোনাৰ ওয়েবসাইট আছে তাৰ পৰা আপোনালোকে বিভিন্ন ধৰণৰ ওয়ার্কস কৰি তাৰ পৰা আপোনালোকে ৰেভিনিউ জেনাৰেট কৰিব পাৰে তো তাত আপোনালোকে নিজৰ যদি কোৱালিটি আপোনাৰ বা যিকোনো এটা ফিল্ডত আপোনালোকে এক্সপাৰ্ট বা আপোনালোকে কাম কৰি ভাল পায় বা কাম কৰিব পৰা এলিজিবিলিটি আছে তাত আপোনালোকে তেনেকুৱা কৰি ক্লায়েণ্টক আপোনালোকে বিভিন্ন ধৰণৰ ক্ৰিয়েটিভিটি আপোনালোকে তাত প্ৰভাইড কৰিব পাৰে যেনে বিভিন্ন ধৰণৰ লোগো আপোনালোকে ডিজাইন কৰিব পাৰে বিভিন্ন ধৰণৰ চেনেল আৰ্ট ওয়েবসাইট ডিজাইনিং বা এনেকুৱা বিভিন্ন ধৰণৰ কাম আপোনালোকে এইবিলাক সাইটৰ পৰা আপোনালোকে তাত কৰি দিব পাৰে আৰু তাৰ পৰা আপোনালোকে ইনকামস কৰিব পাৰে তো তাৰ পিছত আছে upwork.com আপোনালোকে তাতো আপোনালোকে এনেকুৱা সাৰ্ভিস প্ৰভাইডাৰ এটা ওয়েবসাইট upwork.com তাত আপোনালোকে বিভিন্ন ধৰণৰ ক্লায়েণ্ট পাব আপোনাৰ হেবিলাক ক্লায়েণ্টৰ কাৰণে আপোনালোকে কাম কৰি তাৰ পৰা এটা ৰেভিনিউ আপোনালোকে জেনাৰেট কৰিব পাৰে এইবিলাকত আপোনালোকে টোটালি সাৰ্ভিস প্ৰভাইডাৰ আপোনালোকৰ যদি কিবা এটা নলেজ আছে তেনেকৈ সেইবিলাক ফিল্ডত আপোনালোকে কাম কৰি আপোনালোকৰ ক্লায়েণ্টক হেতু আপোনালোকে প্ৰভাইড কৰিব পাৰে তো তাৰ পৰা আপোনালোকে ইনকাম কৰিব পাৰে এনেকুৱা কৰি আপোনাৰ অনলাইন কেইটামান মই ওয়েবসাইট আপোনালোকৰ লগত আলোচনা কৰিলো এইবিলাকৰ পৰা এনে ধৰণে কাম কৰি আপোনালোকে অনলাইন কিছুমান কাম কৰি আপোনালোকে আৰ্নিংস কৰিব পাৰে তো এইটো আছিল আজি মই কেইটামান অফিচিয়েল ওয়েবসাইট বা অনলাইন আৰ্নিংস বেস্ট ওয়েবসাইট এইকেইটা আপোনাৰ বিভিন্ন ধৰণৰ ব্যক্তিয়ে কাম কৰি আছে এটা সুন্দৰ এটা ৰেভিনিউ তাৰ পৰা কালেকচন কৰি আছে মান্থলি সো আপোনালোকে এইটো ট্রাই কৰি চাব পাৰে মই অফিচিয়েল ওয়েবসাইট গিটাৰ লিংক মোৰ এই ভিডিওটো ডেসক্ৰিপচনত মই দি দিম সো তাৰ পৰা আপোনালোকে তাত গৈ ভিজিট কৰিব পাৰে আৰু আপোনালোকে ইচ্ছা কৰিলে তাত কাম কৰি চাব পাৰে সো থ্যাংক ইউ ভেৰি মাচ আজি ভিডিওটো এখিনিয়ে আছিল ভিডিও চোৱাৰ বাবে ধন্যবাদ জনাইছো বাই বাই